তো বিশেষকে বৰ্তমান এই পৰিৱেশত আগন্তুক সেপ্টেম্বৰ মাহত হ'বলগীয়া বিটিআৰ যি নিৰ্বাচন এই নিৰ্বাচন কেন্দ্ৰিক কিছু আলোচনা কিছু বতৰা বা কথাবিলাক আমি শুনি পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৩৫ লক্ষ বিটিআৰ বাসী ৰাইজ আৰু বড়ো ৰাইজক আমি কিছু স্পষ্টীকৰণ আমি ক'ব বিচাৰিছো আৰু পোনপ্ৰথমতে এই কথাটো মই স্পষ্টকৈ ক'ব বিচাৰিছো যে নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা আন 16টাকে বড়ো জাতীয় দল সংগঠন আৰু লগতে সমান্তৰালভাৱে 30টাকে বিটিআৰত থকা বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় আৰু ছাত্ৰ সংগঠন 16টা বড়ো জাতীয় সংগঠন আৰু 30টা জনগোষ্ঠীয় জাতীয় আৰু ছাত্ৰ সংগঠন একেলগে আমি বিটিআৰ কেন্দ্ৰিক আঞ্চলিক ৰাজনৈতিক যি দল আছে যে আঞ্চলিক শক্তি আছে ইউপিপিএল বিপিএফ তেওঁলোকৰ বুজাবুজি তেওঁলোকৰ মিত্ৰতা তেওঁলোকৰ ঐক্যতা আমি বিচাৰিছো আজিও বিচাৰিছো ভৱিষ্যতো বিচাৰিম আৰু এই সময়টো আমি আজি 12 আগষ্টলৈকে আমি এটা দিন নিৰ্ধাৰণ কৰিছিলো সেই সন্ধিখনত নিখিল বড়ো ছাত্ৰ সন্থা আৰু 16টা জাতীয় দল সংগঠনে আগন্তুক 2 দিনত স্পষ্টকৈ আমাৰ অপেক্ষা অব্যাহত আছে আৰু এই অপেক্ষাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি সংবাদমেল আয়োজন কৰি সকলোকে অৱগত কৰিম তেনে এটা পৰিৱেশতে আন এটা প্ৰসংগ এতিয়া ওলাইছে যে 2020 চনৰ 23 ডিসেম্বৰ 23/12/2020 নিখিল বড়ো ছাত্ৰ সন্থাৰ লৈ সভাপতি সাধাৰণ সম্পাদক নিখিল বড়ো ছাত্ৰ সন্থা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিপিএফৰ সভাপতি আৰু প্ৰবীণ বড়ো ডাঙৰীয়া তেওঁ কাৰ্যকৰী সাধাৰণ সম্পাদক সেই সময়ত নিখিল বড়ো ছাত্ৰ সন্থালৈ এটা পত্ৰ প্ৰেৰণ কৰা বুলি তেওঁলোকে সভায় সমিতিয়ে বা সংবাদ মাধ্যম যোগে তেওঁলোকে প্ৰকাশ কৰিছে আৰু এই কথাটো নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি স্পষ্ট কৰিব বিচাৰিছো যে সকলোৱে জানে যে 7 আৰু 10 ডিসেম্বৰ 2020 কোভিডৰ কাৰণে পিছুৱাই পেলাই নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল দুটা ফেছত 7 আৰু 10 12 ডিসেম্বৰত কাউন্টিং বা তাৰ ৰিজাল্ট আহিছিলে আৰু 15 তাৰিখ ডিসেম্বৰত এটো সৰকাৰে জানিব ৰাজনৈতিক দলবিলাকে জানিব তাত ওট টেকিং বা ইয়াত ওট মানে ওট সেৰেমনি হৈছিল ইয়াৰ পিছতে বিপিএফ ৰাজনৈতিক দলে তেওঁলোকে ফ্লোৰ টেষ্ট বিচাৰি পেলাই মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয়ক তেওঁলোকে দ্বাৰস্থ হৈছিল এই কথাও সকলোৱে জানে আৰু আহি 26 ডিসেম্বৰ 2020ত ফ্লোৰ টেষ্টত এটা দিন ধাৰ্য কৰা হৈছিল তেনে এটা সময়তে 23/12/2020 যেহেতু অলৰেডি 15 ডিসেম্বৰতে চৰকাৰৰ ওট টেকিং ইয়াৰ কাৰ্যসূচী অলৰেডি অনুষ্ঠিত হৈছিল ফ্লোৰ টেষ্টৰ দিন 26 তাৰিখে ধাৰ্য কৰা হৈছিল তাৰ মাজমজিয়াত নিখিল বড়ো ছাত্ৰ সন্থালৈ এটা পত্ৰ প্ৰেৰণ কৰা বুলি আজিৰ এই সময়ত বিভিন্ন সংবাদ মাধ্যম বা সভা সমিতিয়ে বিপিএফৰ প্ৰধান সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিভিন্ন সভা সমিতিয়ে কৈ আছে নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্টকৈ ক'ব বিচাৰিছো এই সময়ত মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিলো আৰু সাধাৰণ সম্পাদক হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাৰ সেই সময়ৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী ডাঙৰীয়া আছিলে বৰ্তমান তেওঁ এমএলএ বিধায়ক হয় আৰু আমি গোটেই আমাৰ সেই সময়ত যে তথ্য আমাৰ অফিচিয়েল যে প্ৰসিডিং আমাৰ যিখিনি ৰেকৰ্ড আৰু মই খৰিৰে আৰু লৰেন্স ইছলাৰী আমি সকলোৱে কথা পাতিলো সেই সময়ত আমি কোনো তেনেকুৱা চিঠি পোৱা নাছিলো সেই কথাটো আমি স্পষ্ট ভাষাত আজি ব্যাখ্যা কৰিব বিচাৰিছো আৰু ইয়াত এই চিঠি যি প্ৰেৰণ কৰিছে তাত কোনো ৰিসিপ্ট তেনেকুৱা কাগজো দিয়া নাছিল তো
হ'ব পাৰে যে তেওঁলোকে দিব কাৰণে প্ৰস্তুত কৰিছিল, হ'ব পাৰে যে তেওঁলোকে কাকবা পঠাইছিল, কিন্তু নিখিল বড়ো ছাত্ৰ সন্থাৰ বডোফা হাউচ যি মুখ্য কাৰ্যালয়ত যি এড্ৰেছ কৰি পেলাই চিঠি লিখিছে, তাত তেনেকুৱা কোনো চিঠি আমাৰ প্ৰচিডিং আমাৰ ৰিচিভ ৰেকৰ্ডত এতিয়ালৈকে আমি পোৱা নাই। আৰু ইয়াৰ কাৰণে এই যি পত্ৰ ওলাইছে, মানে এটা পত্ৰৰ বোমা দৰে হৈছে এতিয়া, যে এই পত্ৰ বুলি কৈছে যে সেই সময়ত নিখিল বড়ো ছাত্ৰ সন্থাক আমি সহায় বিচাৰিছিলোঁ, কিন্তু নিখিল বড়ো ছাত্ৰ সন্থাই আমাক সহায় নকৰিলে, সেই কথাটো ক'ব বিচাৰিছে। আচলতে চৰকাৰ বনোৱা, চৰকাৰ একেলগে মিলোৱা, সেইটো ৰাজনৈতিক দলবিলাকৰ কথা। আৰু পোষ্ট পল এলায়েন্স কাৰ লগত হ'ব, কেনেকৈ হ'ব, UPPL, BJP, GSP সেই সময়ত হৈছিল, হয় এই কথা আমি মানি লৈছোঁ যে সেই সময়ত বিভিন্ন আমাৰ ৱেল উইজাৰ শুভাকাংক্ষীবিলাকে যিবিলাক BPF-ৰ দলত আছে বা UPPL-ত আছে, তেওঁলোকে এটা মনত এটা আশা, মনত এটা আলোচনা তেওঁলোকে প্ৰকাশ কৰিছিল যে আমাৰ দুই আঞ্চলিক ৰাজনৈতিক দল একেলগে যদি হয়, আমি নিজাকে চৰকাৰ বনাব পৰা যায় নেকি। সেই কথা প্ৰসংগক্ৰমে সেই সময়ত আলোচনাত ওলাইছিল, নোলোৱা নহয়। কিন্তু কথাটো হ'ল যে তেনেকুৱা চিঠি আমালৈ কোনো প্ৰেৰণ কৰা, মানে আমি ৰিচিভ কৰা নাই, আৰু ইয়াত কোনো ৰিচিভ কপিও নাই। আৰু ইয়াৰ কাৰণে আমি স্পষ্ট কৰিছোঁ, তেওঁলোকে যদি পঠাইছিল আমি পোৱা নাই, তেওঁলোকে কাক দায়িত্ব দিছিল সেই কথাটো তেওঁলোকে স্পষ্ট কৰিব লাগে। আৰু 15 ডিচেম্বৰত অলৰেডি চৰকাৰ ভোট টেকিং অলৰেডি হৈ গৈছিল। 26 ডিচেম্বৰত মানে ফ্ল'ৰ টেষ্টৰ দিন ধাৰ্য কৰা হৈছিল। তাৰ মাজমজিয়াত 23/12/2020 এই পত্ৰ প্ৰেৰণ কৰা বুলি এই চিঠিত লিখা আছে। তো ইয়াৰ কাৰণে আমি স্পষ্টকৈ কৈছোঁ যে এই চিঠিত লিখা আছে যে আঞ্চলিক দুয়ো মানে ৰাজনৈতিক দল UPPL আৰু BPF একেলগে আমি চৰকাৰ বনাব পৰা যায় নেকি, তাৰ ওপৰত বিবেচনা কৰিবৰ কাৰণে, যেহেতু এফচু আন্দোলন, BLT আন্দোলন, NDB আন্দোলনত এই মুহূৰ্তত দুই আঞ্চলিক ৰাজনৈতিক দল জন্ম হৈছে, তাৰ কাৰণে তাৰ আগমুহূৰ্তত এই যি আমাৰ আঞ্চলিক শক্তি একেলগে চৰকাৰ বনাব পৰা যায় নেকি, তেনেকুৱা এটা প্ৰস্তাৱ তেওঁলোকে ইয়াত বিবেচনা কৰিবৰ কাৰণে দিছে। সেইটো এটা ক'লোঁ। দ্বিতীয় কথাটো হ'ল যে নিৰ্বাচনৰ সভা সমিতি, বিভিন্ন ৰাজনৈতিক দলবিলাকে এতিয়া নিৰ্বাচন প্ৰচাৰ অব্যাহত ৰাখিছে। গণতান্ত্ৰিক দেশত নিৰ্বাচন আহিব যাব, ইয়াত প্ৰচাৰ কাৰ্যসূচীও চলিব। প্ৰচাৰত বিভিন্ন এজেণ্ডা, বিভিন্ন পলিচি নীতিৰ ওপৰত দলবিলাকে ৰাইজৰ ওচৰত লৈ যাব, আমাৰ একো ক'বলগীয়া নাই। কিন্তু প্ৰচাৰৰ নামত কোনোবা জাতি জনগোষ্ঠীক আঘাত দিয়া, প্ৰচাৰৰ নামত আমাৰ যি খাতামপুৰীয়া এটা সমন্বয়, যি ভাতৃত্ববোধ, আমাৰ যি এটা শান্তি পৰিৱেশ বিৰাজমান হৈ আছে, সেইটো আঘাত দিব নালাগে, সেইটো বিনষ্ট কৰিব নালাগে। তো ইয়াৰ কাৰণে আমাৰ দৃষ্টিগোচৰ হৈছে যে যোৱা কেইদিনমান আগত অসম ৰাজ্যিক BJPৰ সভাপতি আৰু সাংসদ, দৰং ওদালগুৰিৰ সাংসদ, অসম ৰাজ্যিক BJPৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এটা মন্তব্য প্ৰদান কৰিছিল। সেই মন্তব্যই সমগ্ৰ BTRত এটা ষ্ট্ৰং এটা ৰিয়েকশ্যন সৃষ্টি কৰিছে, কিয়নো তেওঁ নিজৰ বক্তব্যত প্ৰদান কৰিছিল যে এটা ঠাইত 6 শিডিউল আৰু ট্ৰাইবেল বেলেঞ্চ ব্লক একেলগে থাকিব নোৱাৰে। তো এই কথাটো নিখিল বড়ো ছাত্ৰ সন্থাই আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, ট্ৰাইবেল বেলেঞ্চ ব্লক আৰু 6 শিডিউলক লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই কেতিয়াও আমি আপোচ নকৰোঁ, কিয়নো BTRত ট্ৰাইবেলৰ অধিকাৰ আৰু নন ট্ৰাইবেলৰ অধিকাৰ 2003 যি চুক্তি হৈছিল, ইয়াত ক্লিয়াৰকৈ সন্নিৱিষ্ট কৰা হৈছে। 30টা ট্ৰাইবেলৰ কাৰণে ৰিজাৰ্ভ, 5টা আনৰিজাৰ্ভ, আৰু 5টা হ'ল জেনেৰেলৰ কাৰণে এইটো ৰিজাৰ্ভ কৰা হৈছে। আৰু 19টাকে ট্ৰাইবেল বেলেঞ্চ ব্লকক সামৰি পেলাইহে এই অঞ্চলত ট্ৰাইবেল মানুহ থাকেই, ট্ৰাইবেলৰ ভূমি, সেই হিচাপে ইয়াত 6 শিডিউল ক্ৰিয়েশ্যন কৰা হৈছে। এফচু, BLT, NDB 5000 শ্বহীদৰ বিনিময়ত, এটা ৰক্তাক্ত পৰিৱেশৰ বিনিময়ত ইয়াত 6 শিডিউল এটা তৈয়াৰ কৰা হৈছে, এটা ব্যৱস্থা ক্ৰিয়েশ্যন কৰা হৈছে। আৰু ইয়াৰ কাৰণে ট্ৰাইবেল বেলেঞ্চ ব্লকত প্ৰটেক্টেড ক্লাছ বিভিন্ন মানে জনগোষ্ঠী সুৰক্ষিত শ্ৰেণীক ৰখা হৈছে, তেওঁলোকে মাটি কিনা বেচা চব কৰিব পাৰে। আৰু BTRৰ সমগ্ৰ মাটি 5টা জিলাত ট্ৰাইবেল বেলেঞ্চ ব্লক নহয়, ট্ৰাইবেল বেলেঞ্চ ব্লক নিজৰ জেগাত আছে, নন বেলেঞ্চ ব্লক নিজৰ জেগাত আছে। তো মাটিৰ অধিকাৰ পাবৰ কাৰণে এতিয়া সকলোৱে মাটিৰ পট্টা, মাটিৰ অধিকাৰৰ কথা উল্লেখ কৰে,
BPF কৈছে, UPP লৈ কৈছে, BJPও কৈছে। আমাৰ কথাটো হ'ল স্পষ্ট যে চৰকাৰে নিজৰ নীতি আৰু নিজৰ যি এটা ছিষ্টেমৰ আধাৰত মাটিৰ অধিকাৰ দিয়াটো যুক্তি সহকাৰে তেওঁলোকে দিব লাগে। আৰু অসমত বসুন্ধৰা 1, 2, 3 হৈছে, বিটিআৰত বৈশ্যমতী 1, 2 হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে আমি বহুত মাটি দিলোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে যে মই আৰু চৰকাৰত আহিলে মাটি দিম। BJPও কৈছে আমি মাটিৰ অধিকাৰ দিম। আমাৰ ক'ব লগা নাই, নিয়মৰ আধাৰত, ব্যৱস্থাৰ আধাৰত, আইনৰ আধাৰত মাটি অধিকাৰ দিয়ক আৰু মাটিৰ অধিকাৰ পোৱাটো আমি বিচাৰোঁ। আমি বিৰোধিতা কৰা নাই, কিন্তু বেলেঞ্চ ব্লকৰ আইন, নন বেলেঞ্চ ব্লক এইটো মানে সুকীয়াকৈ হ'ব, তাত মাটি অধিকাৰ পাওক। তো এই কথাটো লৈ পেলাই যাহাতে যি এটা দীৰ্ঘ আন্দোলনৰ পিছত যি অধিকাৰ এটা পালোঁ, সেই অধিকাৰটো আৰু এই যে আমাৰ যি ছিষ্টেম, যি আইনৰ আধাৰত সেই অধিকাৰটো দিয়া হৈছে, কোনো কাৰণত যাতে ইয়াত আঘাত দিয়া নহয়, সেই কথাটো নজৰ ৰাখি পেলাই মই দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে কোনো কাৰণত, আহ্বান জনাইছোঁ কোনো কাৰণত যাতে তেনেকুৱা আৰু দ্বিতীয় কথা তেখেতৰ পৰা যাতে নোলায়, ইয়াৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ। 3 নম্বৰ কথাটো হ'ল যে ফাৰ্ষ্ট ক্লাছ চিটিজেন, ছেকেণ্ড ক্লাছ চিটিজেন, এই কথাটো এতিয়া বাৰুকৈয়ে বিটিআৰৰ নিৰ্বাচনত মানে প্ৰাসংগিক হৈ পৰিছে। আমি কেতিয়াও নাভাবোঁ যে কোনোবাই ফাৰ্ষ্ট ক্লাছ চিটিজেন, কোনোবাই ছেকেণ্ড ক্লাছ চিটিজেন। আমি এই কথাই কৈছোঁ। কেতিয়াবা আমিও ভাবিছিলোঁ যে আমি বঞ্চিত, আমি লাঞ্ছিত, আমি শোষিত, আমাক বঞ্চনা কৰা হৈছে। ইয়াৰ কাৰণে আমি সদায় দেখাইছিলোঁ দিল্লী আৰু দিছপুৰক যে আমাক উন্নয়ন লাগে, আমাৰ অধিকাৰ লাগে, সাংবিধানিক ৰাজনৈতিক অধিকাৰ লাগে, আমাক বঞ্চিত কৰা হৈছে। এতিয়া আমি এটা প্ৰশাসন পাইছোঁ 6 শিডিউল বিটিআৰ, আৰু এই 6 শিডিউলখন বিটিআৰত থকা 35 লাখ জনগোষ্ঠীৰ এটা অধিকাৰৰ অংশীদাৰ সকলোৱে আছে। এইটো এমেণ্ডেড 6 শিডিউল, এইটো ট্ৰাইবেলৰ কাৰণে সংৰক্ষিত কৰা হৈছে, তাত নন ট্ৰাইবেলৰো অধিকাৰ আছে। আমি সমিল মিলেৰে এই 6 শিডিউলখন আগুৱাই ল'ব বিচাৰিছোঁ। উন্নয়নত কোনোবা PMAY পাইছে, পোৱা নাই, অৰুণোদয় পাইছে, পোৱা নাই, কোনোবা IBS পাইছে, পোৱা নাই, সেইটো আপুনি যিকোনো প্ৰকাৰে ব্যাখ্যা কৰিব পাৰে। কিন্তু কথাটো হ'ল অসমৰ ভিত্তিত, ভাৰতৰ ভিত্তিত যদি চোৱা যায়, মানে তাত উন্নত জনগোষ্ঠী, তাত বঞ্চিত বা লাঞ্ছিত জনগোষ্ঠী, বা তাত ৰিচ আৰু প'ৰ, দৰিদ্ৰ আৰু ধনীৰ মাজত এতিয়াও পাৰ্থক্য আছে। উন্নয়ন আৰু উন্নয়ন নোপোৱা তাত দুটা ভাগত বিভক্ত হৈ আছে। সেইবুলি আমি কেতিয়াও ফাৰ্ষ্ট ক্লাছ, প্ৰথম শ্ৰেণীৰ নাগৰিক, দ্বিতীয় শ্ৰেণীৰ নাগৰিক আমি কেতিয়াও নাভাবোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ ভাষণত এই কথাবিলাক তেওঁ উল্লেখ কৰিছে। তেওঁ ব্যাখ্যাও দিছে যে যিবিলাকে আঁচনি স্কিম পোৱা নাই তেওঁলোকক মানে আমি আগুৱাই নিম, সেই ব্যাখ্যাও দিছে। আমাৰ কথাটো হ'ল সেই কথাবিলাকে আমাৰ মাজত এটা সংঘাত মানে আনিব নেকি, আমি এইটো শংকা ব্যক্ত কৰিছোঁ। সেই কথাবিলাকে ৰাইজৰ মাজত, জনগোষ্ঠীৰ মাজত আমাৰ যি এটা শান্তি, এটা পৰিৱেশ সৃষ্টি হৈছে, আমাৰ যি এটা সমন্বয়, ভাতৃত্ববোধ এটা সৃষ্টি হৈছে, সুৰক্ষিত এটা বড়োলেণ্ড বিটিআৰৰ কাৰণে সকলোৱে এতিয়া কাম কৰিছে। এই যি পৰিৱেশ পৰিস্থিতিক ক'তবা নহয় ক'তবা বিভাজিত কৰি পেলাব নেকি, সেইটো আমাৰ শংকা হৈছে। তো ইয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো বিনম্ৰতাৰে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে ইয়াত ৰাইজৰ মাজত শংকা, আশংকা বা বিভাজন সৃষ্টি কৰিব পৰা কথাবিলাক যাতে দ্বিতীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও উল্লেখ যাতে নকৰে, আমি সেইটো আজি স্পষ্ট ভাষাৰে আমি তেখেতকো বিনম্ৰতাৰে আমি আহ্বান জনাইছোঁ। কাৰণ নিৰ্বাচন আহিব আৰু যাব, নিৰ্বাচনত বিভিন্ন সভা সমিতিত বিভিন্ন ভাষা, কথা, আঁচনি, এজেণ্ডা, পলিচি লৈ আপোনালোকে যাওক, আমাৰ ক'ব লগা নাই। কিন্তু বিটিআৰৰ যি শান্তি, বিটিআৰৰ যি সমন্বয়, বিটিআৰৰ যি ভাতৃত্ববোধ, 35 লাখ জাতি জনগোষ্ঠী, এতিয়া বড়ো অনাবড়ো এই পৰিৱেশটো নাই। ইয়াত ধন দাবী, হত্যা, হিংসা পৰিৱেশ নাই, ইয়াত কিডনেপিঙৰ পৰিৱেশ নাই। ইয়াতে যি অগ্নিয়াগিৰি এটা জন্ম হৈছিল, যি এটা লাভা ওলাইছিল, সেই যি পৰিৱেশ, এটা জনজননী, এটা অস্ত্ৰৰ যি এটা পৰিৱেশ, এটা সংঘাতপূৰ্ণ এটা পৰিৱেশ, এতিয়া ইয়াতে অস্ত্ৰমুক্ত হ'ল, হিংসামুক্ত হ'ল, শান্তি এটা পৰিৱেশ ঘূৰি আহিল। তো ইয়াৰ কাৰণে নিৰ্বাচন এটা সংযম আৰু পৰিস্থিতিৰ মাজত যাতে যাওক, তাকে আমি কামনা কৰিছোঁ আৰু এইখিনিকে আমি স্পষ্টকৈ ক'লোঁ। ধন্যবাদ। এখন পত্ৰ বাৰু 2020 চনত দিছিল, সেই সময়ত যেতিয়া BTC নতুনকৈ গভৰ্ণমেণ্ট ফৰ্ম হ'ল, সেই সময়ত আপোনালোকক সহায় বিচাৰিছিল তেওঁলোকে,
যাতে ইউপিপিএল আৰু বিজেপিৰ একেলগে চৰকাৰ গঠন পাৰে নেকি এই চিঠিখন এই বিষয়টো লৈ জড়িত এতিয়া নতুনকৈ যিটো আজি ডেডলাইন দিয়া হৈছিল বিপেলৰ পৰা চিঠি দিয়া বুলি কৈছিল আজি ডেডলাইন দিছিল সংবাদত কি কয় যে হাগ্ৰামা মহিলাৰে অভিযোগ কৰিছে লগতে যে আমি দিছোঁ লিখিত দিছোঁ এতিয়ালৈকে এফচি কিয় লিখিত ইউপিপিএলে লিখিত কিয় দিয়া নাই এফচি কিয় লিখিত লোৱা নাই আজি ডেডলাইন আছে কি কয় নাই আমি এই কথাটো লৈ অলৰেডি যোৱা 9 তাৰিখে কোকৰাঝাৰত আমি সংবাদমেল আয়োজন কৰি সকলোকে অৱগত কৰাইছোঁ আৰু দুয়োগৰাকী দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া ইউপিপিএলৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিপিএফৰ সভাপতি আমি পত্ৰ চিঠি আমি প্ৰেৰণ কৰিছোঁ যে বুজাবুজি আধাৰত একতাৰে দুই আঞ্চলিক শক্তি আগবাঢ়ি যাব পাৰে নেকি ইয়াৰ কাৰণে আলোচনাৰ কাৰণে আমি সময় বিচাৰিছোঁ এটা ভাল এটা পৰিৱেশত আলোচনা হ'ব লাগে আৰু এই ক্ষেত্ৰত হাগ্ৰামা মহিলাৰী দলৰ তৰফৰ পৰা তেওঁলোকৰ পাব্লিচিটি আৰু অৰ্গেনাইজিং ছেক্ৰেটাৰী ৰজনী বৰদোৱাৰীয়ে দলৰ হৈ আমাক চিঠি প্ৰেৰণ কৰিছে সেই চিঠি আমি পালোঁ আৰু এই চিঠিত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ লগত পোনপটীয়াকৈ আলোচনা কৰিব বুলি তাত উল্লেখ নাছিল আৰু ইয়াৰ কাৰণে আমি পুনৰবাৰ তেখেতক আমি চিঠি দিছোঁ যে অতি শীঘ্ৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত আমি 16টা দল জাতীয় দল সংগঠনে আমি আলোচনাত মিলিত হ'ব বিচাৰোঁ সেই কথাটো আমি 12 আগষ্টলৈকে হ'লে ভাল সেই কথাটো আমি লিখিছোঁ এতিয়ালৈকে তেওঁলোকৰ পৰা পুনৰ আকৌ চিঠি বা উত্তৰ যোগাযোগ কোনো অহা নাই দ্বিতীয় কথাটো হ'ল যোৱা 10 আগষ্ট তাৰিখে বিটিআৰ প্ৰধান বা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু তেওঁলোকৰ দলৰ মানে জ্যেষ্ঠ অসমৰ মন্ত্ৰী উৰ্খাওগুৰু ব্ৰহ্ম ডাঙৰীয়া দুয়োগৰাকীৰ উপস্থিতিত 16টা বড়ো জাতীয় দল সংগঠনৰ লগত হাউলিত থকা যি বডলেণ্ড গেষ্ট হাউচ তাত তেওঁলোকে সৌখৰিৰে আহি পেলাই আলোচনা কৰিছে আলোচনা কালত তেওঁলোকে নিজৰ কথা ব্যক্ত কৰিছে মই এই মানে সংবাদমেলত মই ক'ব নোৱাৰোঁ সেই সংবাদমেলটো আমাৰ সব দলীয় সংগঠনক লৈ পেলাই পিছত যেতিয়া কৰা হ'ব তাত মই ব্যাখ্যা কৰিম তো তেওঁলোকে আলোচনা কৰিছে আৰু আনপিনিদি বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি এতিয়াও অপেক্ষাত আছোঁ আমি খুজুৰে অপেক্ষাত আছোঁ আৰু তেওঁৰ লগত আলোচনা কৰিব পাৰিলে আমি ভাল সেই কথাটো জাতি স্বাৰ্থত বিটিআৰবাসীৰ স্বাৰ্থত আমি বিচাৰিছোঁ কিন্তু সেইটো এতিয়ালৈকে হৈ উঠা নাই আৰু তেনে এটা পৰিৱেশত এই পত্ৰটো যোনটো 23/12/2020 মানে আলোচনা বিচাৰিছিলোঁ কিন্তু তাৰ মাজতে এই পত্ৰটো কৰবাৰ পৰা মানে ধুমকেতুৰ নিচিনা ওলাই পৰিল তো সেই পত্ৰ আমি আচলতে পোৱা নাই আমি সত্য আধাৰত কৈছোঁ আৰু বিশ্বাসৰ আধাৰত কৈছোঁ যে আমি এই পত্ৰ পোৱা নাই আৰু পত্ৰত ৰিচিভ কপি কোনো নাই সেইখিনিয়ে ক'লোঁ আমি পত্ৰ দিয়া লেখিতে আপোনালোকে কোকৰাঝাৰ প্ৰেছ ক'লে আপোনালোকে যে বিপিএফৰ পৰা চিঠি এখন দিয়া গৈছে এতিয়া আপুনি ক'লে হাগ্ৰামা মহিলাৰী নিজেই আলোচনাত বহিম বুলি সেই কথাষাৰ লিখা নাই নাই তাত তেওঁ পোনপটীয়াকৈ বহাৰ কথা তাত উল্লেখ নাছিল আৰু বহুত কথা আছে আমি এইটো পিছত একেলগে যেতিয়া আলোচনা কৰি শেষত আমি সংবাদমেল কৰিম 16টা দল জাতীয় দল সংগঠনে একেলগে থাকি পেলাই আমি এইটো ব্যাখ্যা কৰিম পত্ৰত কি আছিল আজি আমি ক'ব নোৱাৰোঁ আজিলৈকে আমি ৰখি আছোঁ আজিৰ পিছত আমি আকৌ পুনৰ বহিম বহাৰ পিছত এই যে মিত্ৰতা বা বুজাবুজিৰ যি এটা এজেণ্ডা সেই এজেণ্ডাটো আমি কেনেকৈ লৈ যাম আৰু তেওঁলোকৰ ৰেছপন্সটো কি এক মিনিটে চিঠি পালোঁ এক মিনিটে তেওঁলোকে সৌখৰিৰে আহি পেলাই আমাৰ লগত আলোচনাত মিলিত হ'ল আৰু যোনে চিঠি দিছে তেওঁলোকক আমি পুনৰ আমি চিঠি প্ৰেৰণ কৰিছোঁ যে আপোনালোকৰ মুৰব্বীৰ লগত আমি বহিব বিচাৰোঁ আৰু বহাটো আমি খুব মানে আগ্ৰহী আমাৰ ফালৰ পৰা সেই কথাটো আমি লিখি পঠাইছোঁ এতিয়ালৈকে কোনো বাৰ্তা বা মেছেজ অহা নাই এতিয়া 12 বাজিল আজি দিনটো হ'বলৈ আৰু বাকী আছে কি জানে ৰাতিলৈকে আহিব পাৰে আমি আশাবাদী না ইউপিপিএলে অলৰেডি বহিলে আমাৰ লগত 10 আগষ্টত প্ৰমোদ বড়ো ডাঙৰীয়া আৰু উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়া নিজে আহি পেলাই বহিল আৰু 16টা জাতীয় দল সংগঠনৰ লগত তেওঁলোকে সৌখৰিৰে আলোচনা কৰিছে প্ৰায় 2 ঘণ্টা জোৰা ধন্যবাদ ফিজিকেলি বহিছে
তেওঁ এতিয়ালৈকে অহা নাই, আহিব বুলি আমি আশাবাদী আৰু দৃঢ় বিশ্বাসী। আপোনালোকে এই আঞ্চলিক দলসমূহ স্থানীয় দলসমূহ একত্ৰিত হোৱাৰ কথা কৈছে, তেনে সময়তে দেখা পোৱা গৈছে বিজেপিৰ আগ্ৰাসী স্থিতি লৈছে, কংগ্ৰেছৰ ইয়াত নিৰ্বাচন খেলিব বুলি কৈছে। আঞ্চলিক শক্তিত কিবা প্ৰভাৱ পৰিব নেকি তেওঁলোকৰ নিৰ্বাচনৰ আগ্ৰাসী? নাই, আঞ্চলিক শক্তি কি প্ৰভাৱ পৰিব নপৰিব এই কথাটো আজি মই ক'ব বিচৰা নাই, কিয়নো আজিৰ প্ৰেছ মিটৰ মানে এজেণ্ডাটো বেলেগ আছিল। তো নিজে নিজে চব দলে প্ৰচাৰ অব্যাহত ৰাখিছে। আমি 15 আগষ্টৰ পিছত সকলো দিশ চালি জাৰি চাই পেলাই আকৌ পুনৰ আমি সংবাদমেল যোগে আমি জনাম। আমাৰ মূল লক্ষ্যটো আছিল যে দুই আঞ্চলিক দলৰ যি এটা সংঘাত, যি এটা দ্বন্দ্ব, আমাৰ যি এটা এৰেঞ্জমেণ্ট ব্যৱস্থা, সেইটো আগুৱাই লৈ যাবৰ কাৰণে আঞ্চলিক শক্তিবিলাকে একেলগে একত্ৰিত হ'ব লাগে, বুজাবুজি আধাৰত আগবাঢ়ি যাব লাগে। ধন্যবাদ।